আমাৰ মাজত যুদ্ধ এবাৰ সৃষ্টি কৰিব বিচাৰিছে, যিটো আমি কেতিয়াও মানি নলওঁ। আৰু সেইকাৰণে আজি আমাৰ ওপৰত জাপি দিব বিচাৰিছে, যিটো আমি কেতিয়াও মানি নলওঁ। সেইকাৰণে আমাক নালাগে, আমাক নালাগে, আমাক নালাগে, আমাক নালাগে, আমাক নালাগে। জয় আই অসম, জয় আই অসম, জয় আই অসম। শেষত ধন্যবাদ জনালো সকলো ৰাইজক। অসমখন বৰবাদ হৈ গ'ল আৰু ইমান কষ্ট কৰা হ'ল, কিন্তু কোনো ফল দেখা নগ'ল। কি কৰিবি আৰু। সৰকেদি বন্ধু যায় সুন্দৰী মায়াৰ তামচা চাই। সেইটো লবকাই নহয় জানো? হয়তো লবকাই। খিড়কি খুলিয়া হাওয়া খায় বন্ধু দারারে প্রেমের বাত লবকাই। কেরা আরে বাবা লবকাই আজি বৰ নতুন ৰূপত। আমার লবকাই বলবি না। লবকাই নহয় নেকি? আজিৰ পৰা মোক লালচন্দ্ৰ চট্টোপাধ্যায় বুলি মাতিবি। নামটো লিখি দিবিচোন, মুখস্থ কৰিব লাগিব। কোৱাচোন কোৱা, তোৰ এইবোৰ কি হ'ল? কি বকি আছ এইবোৰ? তহঁত নুবুজিবি, তহঁত কিবা ভাল ভাল স্কুলত পঢ়া ল'ৰা নহয়। এই সৰু সৰু কথাবিলাক চিন্তা কৰিবলৈ তহঁতৰ সময় আছে জানো? খোলা খুলি কোৱাচোন, কি ক'ব খুজিছ তই? চব শেষ হৈ গ'ল। জাতি মাটি ভেটি একোৱেই নোহোৱা হ'ল। আজি অসমীয়া বুলি ক'বলৈ নিজকে লাজ লগা হ'ল। 855জন শ্বহীদৰ আত্মাই আজি কিমান যে দুখ পাইছে, সঁচাকৈ আজি বহুত দুখ লাগিছে। তাকেই আমিও সেইটো কথাকে আলোচনা কৰি আছোঁ। বুজিছোঁ তোৰ অন্তৰখনে যিমান দুখ পাইছে, আমাৰ অন্তৰতো একেই দুখ লাগিছে। দিনে ৰাতিয়ে চিঞৰি টেটু ফালি আমি কি পালোঁ? মা মোক বেলডাল বিচাৰি দিয়া না। কি যে ল'ৰা, বেলডালো বিচাৰি লোৱা নাই। থেংক ইউ মা। হ'ব হ'ব, তই ওলালিয়ে নি যাবলৈ? ওলাইছোঁ। ভাত অকণমান খাই যাবি, ঔটেঙা আৰু পুঠি মাছেৰে। পুঠি মাছ ঔটেঙা নি? দিয়া দিয়া, সোনকালে দিয়া। মানিলো কিন্তু দেই মা, তোমাৰ হাতৰ মাছ কথাই বেলেগ। হ'ব পিছে দাদা ক'লে গ'লো মা? তাৰ হৈছে আৰু আন্দোলন কৰিয়ে দিন যাব। শৰীৰৰ এক বিন্দু তেজ থকালৈকে আমি প্ৰতিবাদ কৰিয়ে যাম। সঁচাকৈ এই চৰকাৰখনে আমাক বৰ ঠগন দিলে। চৰকাৰে ঠগন দিলে? তহঁত চব যথামূৰ্খ। নিৰ্বাচনৰ পূৰ্বে চৰকাৰখনে কৈছে, আমি যদি চৰকাৰ গঠন কৰিব পাৰোঁ তেন্তে কেব আনিমেই। তথাপিও অসমৰ ৰাইজে ভোট দি জিকালে। যি হ'ল হ'ল, এতিয়া আমি কি কৰিব লাগিব? এতিয়া কি কৰিবি? বাংলা ভাষা শিকি ল। পঢ়ি লিখি একো লাভ নাই। যিমান পঢ়ি শুনিও সেই বাংলাদেশী ঘৰত তহঁতি হালোৱাই খাটিব লাগিব এদিন। মা, দেউতা যাবই হ'ল নেকি? আশীৰ্বাদটো দিয়ক। আমি বুজি পাইছো তই আৱেগিক হৈ পৰিছ, কিন্তু ঠাণ্ডা মগজে কামবোৰ কৰি নিব লাগিব। আমি নবকাই, আমি অসমীয়া জাতিটোৱে সংগ্ৰাম কৰা জাতি। আমি আগৰ পৰাই আমাৰ প্ৰাপ্যখিনি পাবৰ কাৰণে সংগ্ৰাম কৰি আহিছোঁ, আৰু আমি আমাৰ প্ৰাপ্য পাইহে এৰিছোঁ।
অঁ ভাইটি সোনকালে ঘৰত যাবি, মা ভাত খাবলৈ ৰখি আছে। ভাইটি তই ঠিকেই কৈছ, আমাৰ ৭০টা সংগঠন আছে নহয়। মোৰ আগতে এই ৭০টা সংগঠনৰ নাম নলবি। কিয় নল'ম? আজি এই ৭০টা সংগঠনৰ কাৰণে আমাৰ এই অসমখন বাচি আছে। 855 জন শ্বহীদেও কোনোবা সংগঠনৰ পৰাই আমাৰ আই মাতৃক ৰক্ষা কৰিছিলে। এই ৭০টা সংগঠনৰ তুলনা 855 জন শ্বহীদৰ লগত নকৰিবি। তেওঁলোকৰ আত্মাই দুখ পাব, লাজ পাব তেওঁলোকৰ আত্মাই। সেই সময় কোনো সংগঠনৰ অসমীয়া ডেকা ল'ৰা কাৰো হাতত বিক্ৰী হোৱা নাছিল। ক্ষমতা লোভত নিজৰ আই মাতৃক জাতি মাটি ভেটিক বিক্ৰী কৰা নাছিল। সংগঠনৰ কথা ক'ব আহিছ? দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰি অসমত আহি গেৰুৱা বস্ত্ৰ ধাৰণ কৰা সেই কাপুৰুষসকলো কোনোবা সংগঠনৰ আগবেলা ফুলাম গামোচা লৈ প্ৰতিবাদ কৰি পিছবেলা ফুলৰ গামোচা পিন্ধা সেই সকলো কোনোবা দলৰ কোনোবা সংগঠনৰ আছিল। ৰাতি জোৰ সমদল উলিয়াই দিনত চৰকাৰৰ জোঁৱাই হৈ MLA MP পঞ্চায়তৰ টিকট লোৱাজনো কোনোবা সংগঠনৰ আছিল। সত্য সদায় অপ্ৰিয়। মই ৭০টা সংগঠনৰ প্ৰত্যেকজন নেতা কৰ্মীক বেয়া বুলি ক'ব যোৱা নাই, কিন্তু বুকুত হাত দি কওক, এই ক্ষমতা লোভী নেতাসকলৰ কাৰণে আজি আমাৰ সংগঠনবিলাক দুৰ্বল হৈছে নে নাই? তেওঁলোকে যদি সঁচাকৈ সৎ সাহস লৈ ক্ষমতালৈ গৈছিল, যদি সঁচাকৈ জাতিৰ স্বাৰ্থত ক্ষমতালৈ গৈছিল, তেনেহ'লে আজি এই বিপদৰ সময়ত আমাৰ লগত খোজ মিলাই খোজ আগবাঢ়ি যাব লাগিছিল। তুমি ইয়াতে থাকা, মই মেকানিক এটা বিচাৰি আনোগৈ। দাদা, ইয়াত ক'ৰবাত গাড়ী মেকানিক পাম নেকি? অল্প আগে গিয়া বাঁওয়াতে ঘুরলেই গ্যারেজটা পাবেন। ওই এই ছেলেটা আসামিস চেন লাগছে। অঁ ভাইটি, হেল্ল' ভাইটি। হেল্ল' দাদা, দাদা দাদা মোক বচাই লওক। দাদা মোক ইহঁতে মাৰি পেলাব। দাদা কি হ'ল? কোনে মাৰি পেলাব তোক? ক'ত আছ তই? হেল্ল' 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 ভাইটি, হেল্ল' হেল্ল'। বাচ্চা আর মুনা অসমীয়া ল'ৰা যেন লাগিছে অ'। ভাইটি কি হ'ল ভাইটি? এসোপা বাংলাদেশে মোক মাৰিবলৈ খেচাৰি ফুৰিছে। বলা 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 বলা।
অঁ দাদা, ভাইটি ক'ত আছ? তই ঠিকে আছ তো? মই মানুহ এজনৰ ঘৰত আছোঁ, কিন্তু সিহঁতে মোক বিচাৰি ফুৰিছে। মই মৰিম নে বাচিম ক'ব পৰা নাই। তই ক'ত আছ কচোন, আমি এতিয়াই গৈ আছোঁ। তই এইখিনি কথা মাক নকবি। হেল্ল' 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 ভাইটি, হেল্ল' হেল্ল'। কিয় জানো মোৰ বুকুখন ইমান ভয় ভয় লাগিছে। হেৰি শুনিছানে? ভাইটিলে ফোন এটা কৰিব লাগিছিলে। ভাইটি বিপদত পৰিছে নেকি? তুমি আৰু কি যে বেয়া কথাবোৰ চিন্তা কৰি থাকা। কোৱা। অঁ মা। ভাইটি ক'ত পালি? তই ভালে আছ? মা মই ঠিকেই আছোঁ। হোটেলত ভাত খাবলৈ লৈছোঁ। তুমি খালানে? নাই খোৱা, খাম এতিয়া। খাই লোৱা, ময়ো খাওঁ। মোৰ চিন্তা নকৰিবা মা। ঠিক আছে, খাই ল, আমিও খাম। কৈছো নহয়, তুমি মিছাতে চিন্তা কৰিছা। নমকা কি হ'ল? কি হ'ল? এখিনি বিদেশী বাংলাদেশী ভাইটি পাৰিবৰ কাৰণে ঘূৰি লৈ ফুৰিছে। বল তেতিয়াহ'লে। বল। ভাইটি ভাইটি দাদা ভাইটি দাদা তই মোক কথা দাদা ভাইটি আজি মোৰ যি অৱস্থা কৰিলে এই বিদেশী বাংলাদেশীয়ে, আনজাতে কোনো অসমীয়া ভাইটি এনে অৱস্থা নহয়। চালা কুকুৰৰ পোৱালি।
অসমীয়াক মাৰিবি? অসমীয়া সহজ সৰল হ'ব পাৰে, কিন্তু অকৰা অদৰা নহয়। আমি লাচিতৰ দেশৰ মানুহ। দেশ ৰক্ষা কৰিবৰ কাৰণে লাচিতে যদি নিজৰ মমাইকক কাটিব পাৰে, তেনেহ'লে তহঁতৰ নিচিনা সামান্য বাংলাদেশী কচু কটা দি কাটিম। বল। এমুঠি ভাত খুজিলে এসাঁজ খুৱাই দিম, অসমীয়াক হাত লগালে জীয়া জীয়া জ্বলাই দিম। ৰজাঘৰীয়াহঁত কাণ খুলি শুনিল, অসমীয়াহঁতে মাত পাতিবি, বৰপীৰা পাৰি দিম। যদি আন বাংলাদেশ এটা এটা কাটিব।